হেল্ল' মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ গণকৰ অতি সহজ টেকনিক। গণকৰ এইবোৰ অংক সচৰাচৰ আমি চাকৰি কিবা ইণ্টাৰভিউ দিব গ'লে তাতেহে পাই থাকোঁ। চাকৰিৰ ইণ্টাৰভিউ দিব গ'লে চবৰে লাইফৰ কথা আছে, চবে বহুত টেনশ্যন কৰি চাকৰি দিব যোৱা, গতিকে এইটো নিয়মেৰে আপোনালোকে অংকটো কৰিলে অতি সোনকালে বা অতি সহজ পদ্ধতিত কৰিব পাৰিব, কম সময়তে কৰিব পাৰিব, আপোনালোকৰ ইমান টাইম লছ নহয়। চাওক অংকটো কেনেকৈ। ইয়াত আছে a + 1/a = 3 হ'লে a³ + 1/a³ মান কিমান। এইটো অংক আমি এই ফৰ্মুলাটোত কৰিব পাৰিম, মান কিউব প্লাছ মাইনাছ 3 ইনটু মান কিউব। চাওক মান কিমান আছে 3³ আপোনালোকে সদায় অংক কৰোঁতে ভাবিব যদি ইয়াতে প্লাছ থাকে আপোনালোকে ইয়াত মানৰ আগত সদায় মাইনাছ দিব, মাইনাছ দি 3 আছে 3 ইনটু মান কিমান বহাইছোঁ আমি 3 এই 3³ কৰিলে আমি কিমান পাওঁ 27 মাইনাছ আৰু 3 ইনটু কৰিলে আমি কিমান পাওঁ 9, 27ৰ পৰা 9 মাইনাছ কৰি দিলে আমি কিমান পাওঁ 18। চাওক কিমান সোনকালে আমি অংকটো সমাধান কৰিব পাৰিছোঁ। আৰু এটা অংক আছে যে x - 1/x = 7 হ'লে x³ - 1/x³ মান কিমান হ'ব। ইয়াতে চাওক আমি সেইটো ফৰ্মুলাতে সমাধান কৰিম যে মান কিউব প্লাছ মাইনাছ 3 ইনটু মান। ইয়াতে মান আছে 7³ আৰু ইয়াত মাইনাছ থকাৰ কাৰণে আমি ইয়াত প্লাছ দি দিছোঁ। আৰু এইটো আপোনালোকে সদায় মনত ৰাখিব, যদি ইয়াতে প্লাছ থাকিলে হয় ইয়াতে মাইনাছ হ'লে হয়, ইয়াতে মাইনাছ আছে ইয়াতে প্লাছ দি দিছোঁ। 7³ প্লাছ 3 ইনটু 7ক কিউব কৰিলে আমি 343 পাওঁ, প্লাছ 3 ইনটু 7 কৰিলে 21 পাওঁ। এই দুটাক প্লাছ কৰি আমি কি পাইছোঁ 364, এইটোৱে এনচাৰ। আকৌ আৰু এটা অংক দিয়া আছে ইয়াতে যে x - 1/x = √5 হ'লে x³ - 1/x³ মান কিমান। মান কিউব হ'লে √5³ প্লাছ 3 ইনটু √5 √5³ আমি √5² ইনটু √5 এনেকৈ লিখিব পাৰোঁ নিশ্চয়, প্লাছ এইটোক আমি এনেকৈ 3 ইনটু √5 = স্কুৱেৰ ৰুট কেঞ্চেল কৰি দিলে ইয়াত আমাৰ কি থাকিব 5 ইনটু √5 প্লাছ 3 √5 = 5 আৰু 3 প্লাছ কৰি দিলে 8 হ'ব, আৰু √5 মিলি এটা √5, এইটোৱে এনচাৰ। চাওক কিমান সোনকালে অংকটো সমাধান কৰিব গৈছোঁ। এইটো যদি আমি গণকৰ ফৰ্মুলাত সমাধান কৰিব যাওঁ আমাক বহুত টাইম লাগি যাব, গতিকে ইমান টাইম লছ কৰি আমাৰ কোনো লাভ নাই, আৰু আমাৰ ইমান টাইমো নাথাকে এক্সামত। আমি এইটো সহজ উপায়েৰে অতি সোনকালে সমাধান কৰিব পাৰিম। আপোনালোকে